বক্সৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনালোঁ। মই গৈ আছোঁ আজি তেজপুৰ, বৰ্তমান তেজপুৰ কলিয়াভোমোৰা দলঙৰ ওপৰত। এই দলঙৰ ওপৰত সঁচাকৈ মনবোৰ বহুত ধুনীয়া লাগে। আপোনালোক যদি গৈছে নিশ্চয় গম পাইছে। কিবা কথা এটা জানিবৰ কাৰণে তেজপুৰ ইউনিভাৰ্চিটি আহিছিলোঁ। সঁচাকৈ তেজপুৰখন বহুত ভাল লাগে কিন্তু দেই, মই কিন্তু বহুত ভাল পাওঁ তেজপুৰখন। বৰ চাফা লাগে আৰু চাফা বুলি কোৱা শুনো আৰু নিজেও দেখিছোঁ চাফা, ভাল লাগে। আহিলোঁ তাৰ পৰা। এতিয়া দেখিবলৈ পাইছে এটা ড্ৰেগন ফ্ৰুটছ মানে বাকলি এৰাই লৈছোঁ আৰু অকণমান মিঠা দৈ এটা আমুল তাজা আৰু কেইটামান গিলাচ আৰু এখন প্লেটত ড্ৰেগন ফ্ৰুটছটো দুফাল কৰি মই কাটি লৈছোঁ। কেইটামান পিস্তা বাদাম বাকলি এৰাই সৰুকৈ কাটি লৈছোঁ আৰু লৈছোঁ কেইটামান কাজু বাদাম। এতিয়া ড্ৰেগন ফ্ৰুটছটো সৰু টুকুৰা কৰি কাটি লৈ এটা মিক্সি জাৰত মানে ঠিক ঠাক কৰি লৈছোঁ। ইয়াৰ পিছত মই ইয়াতে কাজু কেইটামানো দি দিলোঁ আৰু অলপমান মিঠা দৈ, কেইচামুচমান মিঠা দৈ ইয়াতে মিলাই দিলোঁ। আমুল তাজা অলপমান ঢালি দিলোঁ। আৰু ইলাচি দুটাও ইয়াতে দি দিলোঁ, সৰু এটা ডিব্বাতে আছে। এতিয়া মিক্সাৰত পিচি আনিলোঁ। পিচি লৈ মানে নগা ককাই এজনে দিয়া মৌ, ঘৰুৱা মৌ আৰু অলপমান ইয়াতে মিলাই দিলোঁ, কাৰণ মই চেনি দিয়া নাই। এইখিনি মই এতিয়া চামুচ এখনৰ সহায়ত ঘুটি ল'লোঁ আৰু গিলাচ কেইটাত বাকী ঠিক ঠাক কৰি লৈ এতিয়া খোৱাৰহে কথা আৰু লগতে কাটি থৈ দিয়া পিস্তা বাদাম কেইটা ইয়াতে মিলাই দিলোঁ, দেখিবলৈ ভাল দেখিবৰ কাৰণে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।